মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ ট্ৰেক্টৰ বিতৰণৰ স্থবিৰতা BTADত আঁচনিক কেন্দ্ৰ কৰি BTADত সংঘটিত ব্যাগুম দুৰ্নীতি DY 365 ফাদিল কৰাৰ পিছত ট্ৰেক্টৰ বিতৰণত বাধা দিছে মেগা মিছন ছ'চাইটিয়ে। BTADত ট্ৰেক্টৰ বিতৰণ কাণ্ড DY 365 ফাদিল কৰিছিল BTADৰ ট্ৰেক্টৰ কেলেংকাৰী। ট্ৰেক্টৰ কেলেংকাৰীক লৈ ভীষণ অসন্তুষ্ট মুখ্যমন্ত্ৰী। 26,000 গাঁৱত এখনকৈ ট্ৰেক্টৰ নিৰ্বাচন কৰিব ৰাজ্যৰ কৃষকে। সকলো পিনৰ পৰাই স্বচ্ছতা থাকিব আঁচনিখনত। এয়া আছিল মুখ্যমন্ত্ৰী সোণোৱালৰ সপোন। আঁচনিখনৰ নাম দিয়া হ'ল মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনা। আঁচনিৰ জৰিয়তে ৰাজ্যৰ সকলো গাঁও বিকাশ হয় নে নহয় সেয়া সময়ে ক'ব। কিন্তু এয়া নিশ্চিত যে আঁচনিখনে BTADৰ মুষ্টিমেয় কেইজনমানক সমগ্ৰ জীৱন বহি খাব পৰাৰ ব্যৱস্থা কৰি দিলে। আঁচনিখনৰ সমগ্ৰ নীতি নিয়ম জলাঞ্জলি দি BTC প্ৰশাসনে ট্ৰেক্টৰ যোগানৰ দায়িত্ব দিলে বিশেষ 4খন ফাৰ্মক, য'ত ট্ৰেক্টৰ নিৰ্বাচন কৰাৰ কোনো কৰ্তৃত্ব নাথাকিব খেতিয়কৰ। এই সমস্ত তথ্য DY 365 উদঙাই দিয়াৰ পিছত হাহাকাৰ লাগিছে আঁচনিখনৰ দায়িত্বত থকা মেগা মিছন ছ'চাইটিৰ। ইতিমধ্যে মেগা মিছন ছ'চাইটিয়ে প্ৰাথমিক তদন্ত কৰি এই অনিয়ম সন্দৰ্ভত অৱগত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ট্ৰেক্টৰ বিতৰণৰ প্ৰথম পৰ্যায়তে এনে ব্যাপক কেলেংকাৰী দেখি হতবাক মুখ্যমন্ত্ৰী সোণোৱাল। ইয়াৰ পিছতেই BTAD ট্ৰেক্টৰ বিতৰণৰ বাধা আৰোপ মুখ্যমন্ত্ৰীগৰাকীৰ। ইতিমধ্যে 4টাকৈ যি কোম্পানীক ট্ৰেক্টৰ যোগানৰ অনুমতি দিয়া হৈছিল সেই কোম্পানীসমূহকো ট্ৰেক্টৰ যোগান বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এক বিশেষ সূত্ৰ মতে সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী সোণোৱালে আঁচনি ৰূপায়ণৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতেও শীঘ্ৰে বৈঠকত বহিব। কেমেৰা পাৰ্চন ধ্ৰুৱজ্যোতি দাসৰ সৈতে সুশীল পাটোৱাৰী DY 365।